সকলোলৈকে নমস্কাৰ। আজিৰ দিনটো সকলোৰে শুভ হওক। আজি মই আলোচনা কৰিম নতুন শিক্ষানীতিত শিক্ষক পদত নিযুক্তি হ'বলৈ শিক্ষাগত অৰ্হতাৰ কিমান প্ৰয়োজন হ'ব আৰু নতুন শিক্ষানীতিত কি প্ৰণয়ন কৰা হৈছে, নিয়মাৱলীসমূহ কি এইসমূহৰ বিষয়ে মই আজি কিছু কথা আলোকপাত কৰিম। এই বিষয়ে কিছু ইউটিউবাৰসকলে আলোচনা কৰি গৈছে, কিন্তু মই আজি নতুনকৈ আলোচনা কৰিম নতুন শিক্ষানীতি আৰু শিক্ষানীতিত কি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব শিক্ষক পদত নিযুক্তি হ'বলৈ। এই বিষয়ে আপোনালোকে আলোকপাত এই ভিডিঅ'টো শেষলৈ চাব, তেহে বুজি নতুন শিক্ষানীতিত শিক্ষাগত অৰ্হতাৰ শিক্ষক পদত নিযুক্তি হ'বলৈ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তাসমূহ কিছু কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আপোনালোকে গুৰুত্বপূৰ্ণভাৱে শুনিব। শিক্ষাগত অৰ্হতা লাগিব ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে শিক্ষাগত অৰ্হতা থাকিব লাগিব। শিক্ষকজনৰ DLED আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। আৰু মাধ্যমিক পৰ্যায়ত আপুনি শিক্ষক পদত নিযুক্তি হ'বলৈ আপুনি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব MA আৰু B.Ed বা DLED। আৰু নৱম, দশম আৰু দ্বাদশ শ্ৰেণীত আপুনি শিক্ষক পদত নিযুক্তি হ'বলৈ হ'লে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব MA আৰু B.Ed কৰা হ'ব লাগিব। তেতিয়াহে আপুনি শিক্ষক পদত নিযুক্তি হ'ব পাৰিব। নতুন শিক্ষানীতিত 2020 চনৰ নতুন শিক্ষানীতিত কি প্ৰৱৰ্তন কৰা হৈছে এইবোৰ তলত উল্লেখ কৰা আছে, আপোনালোকে শুনি যাব। নতুন শিক্ষানীতিক কেন্দ্ৰীয় কেবিনেটে 2 মাৰ্চ তাৰিখে মঞ্জুৰ কৰে। দশম শ্ৰেণী বৰ্ড বন্ধ, এমপিল বন্ধ কৰা হ'ল। দশম শ্ৰেণী বৰ্ড আৰু এমপিল বন্ধ কৰা হ'ল। মাননীয় মন্ত্ৰীও কেন্দ্ৰীয় শিক্ষা বিভাগ ভাৰত চৰকাৰে প্ৰস্তাৱিত নতুন শিক্ষানীতি 2020 আজি কেন্দ্ৰীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্ৰায় 36 বছৰ পিছতে দেশত নতুন শিক্ষানীতি কাৰ্যকৰী হৈছে। নতুন শিক্ষানীতি কেবিনেটে আজি নিউ এডুকেশ্যন পলিচি 2020 সংকেতে প্ৰদান কৰে। 34 বছৰ পিছত শিক্ষানীতিত কি পৰিৱৰ্তন আহিল তাক সৰলকৈ জানো আহা। নতুন শিক্ষানীতিৰ প্ৰকাৰসমূহ চমুকৈ জানো আহা। 2020 চনৰ শিক্ষানীতি মতে 5+3+3+4 শিক্ষানীতিত প্ৰৱৰ্তন কৰা হৈছিল। প্ৰথম 5 ইয়াৰ্ছৰ ফাণ্ডামেণ্টেলত আছিলে। প্ৰথম 5 বছৰ 3+2, প্ৰথম 3 বছৰ প্ৰাক প্ৰাথমিক আৰু পাছৰ 2 বছৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী হ'ব বুলি নতুন শিক্ষানীতি ঘোষণা কৰিছে। প্ৰথমৰ 3 বছৰে উল্লেখ কৰিছে। দ্বিতীয় 3 বছৰ হ'ব প্ৰাৰম্ভিক পৰ্যায়, য'ত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ অন্তৰ্ভুক্ত থাকিব। তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী অন্তৰ্ভুক্ত হৈ থাকিব 3 ইয়াৰ্ছ প্ৰিপেৰেটৰীত। আৰু তৃতীয় 3 বছৰে অন্তৰ্ভুক্ত থাকিব 3 ইয়াৰ্ছ মিডলে অন্তৰ্ভুক্ত থাকিব। তৃতীয় 3 বছৰ হ'ব মাধ্যমিক পৰ্যায়। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অন্তৰ্ভুক্ত থাকিব। অষ্টম, সপ্তম আৰু ষষ্ঠম শ্ৰেণী অন্তৰ্ভুক্ত থাকিব এই 3 ইয়াৰ্ছ মিডলত। পিছৰ 4 বছৰ তথা 4 ইয়াৰ্ছ ছেকেণ্ডাৰীয়ে অন্তৰ্ভুক্ত থাকিব। একেবাৰে 4 বছৰ হ'ব উচ্চ মাধ্যমিক পৰ্যায়, য'ত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ অন্তৰ্ভুক্ত হ'ব। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী ইয়াত অন্তৰ্ভুক্ত থাকিব 4 ইয়াৰ্ছ ছেকেণ্ডাৰীত। এমপিল বন্ধ কলেজৰ ডিগ্ৰী 4 বছৰ 10 ক্লাছ এক্সাম বন্ধ, এমপিল বন্ধ কৰা হৈছে নতুন শিক্ষানীতিত। 5 শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়ুৱাব লাগিব। বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় ল'ব লাগিব। এয়া নতুন শিক্ষানীতিৰ এটা নিৰ্দিষ্টতা। আগতে দশম পৰীক্ষা দিব লাগিছিল, এতিয়া নালাগে। 9 ক্লাছৰ পৰা 12লৈ ছেমিষ্টাৰ ফৰ্মুলা হ'ব। স্কুলৰ শিক্ষা 5+3+4 ফৰ্মুলাত পঢ়ুৱা হ'ব। কলেজৰ ডিগ্ৰী 3 আৰু 4 বছৰ হ'ব। ইয়াৰে প্ৰথম বছৰ চাৰ্টিফিকেট কোৰ্চ, দ্বিতীয় বছৰ ডিপ্ল'মা আৰু তৃতীয় বছৰ ডিগ্ৰী পাব। সেয়াই নতুন শিক্ষানীতি নিউ এডুকেশ্যন পলিচি 2020 এটি নিৰ্দিষ্ট ৰুলছ। আৰু এটি গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছে, আপোনালোকে শুনিব। ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলে এটা কৰ্চৰ মাজতে আন এটা কৰ্চ কৰিব পাৰিব। 2035ৰ ভিতৰত গ্ৰেছ এনৰলমেণ্ট 50,000 আশা কৰে। উচ্চ শিক্ষাতো বিশেষ পৰিৱৰ্তন কৰা হৈছে। গ্ৰেড একাডেমিক ফাইনেন্সিয়েল অটোনমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ'ব। দেশৰ মুঠ 45,000 কলেজক আঙুলি লোৱা হ'ব। এইবোৰ সকলো কথা নতুন শিক্ষানীতি নিউ এডুকেশ্যন পলিচি 2020 অন্তৰ্ভুক্ত কৰা আছে আৰু 2020-22 চনৰ পৰাই ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। কোনেও বেয়া থিংকিং লৈ কমেণ্ট নকৰিব, ভাল থিংকিং লৈ কমেণ্ট কৰিব। আৰু যিসকলে ভিডিঅ'টো শেষলৈ চালে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ। জয় আই অসম।